খাই দিবা পাৰা মতে আমাৰ চাহো হৈ গেল আৰু এইফালে ধুনীয়াকৈ আমি বহি লৈছোঁ যিহেতু আমাৰ বহা জেগা নাই চাইডেদি অলপ চেনি লাগব নেকি গাখীৰ দি আছে ছাগাল কেনেকৈ ডাঙৰ মাৰে গাইজ গুড মৰ্ণিং নহয় এতিয়া হ'ব মানে গধূলি হৈছে আৰু বাকী গাইজ আৰু এটা সুন্দৰ ভ্লগলৈ সকলোকে চৰম জনাইছোঁ তো বলক ভিডিঅ' আমি প্ৰথমতে আৰম্ভ কৰিলোঁ আছোঁ আমি গেছৰ দোকানত যিহেতু আমি মানে কি ৰেগুলাৰ খানা খাই আছোঁ তো আমাক মানে স্পেচিয়েলি কিবা গেছ এটা লাগে যিহেতু আমি ডাঙৰ চিলিণ্ডাৰ লৈ পেলাই এই চিলিণ্ডাৰ লৈ পেলাই বহুত ভেজাল হৈ যায় সেইকাৰণে মানে আজি আমি গেছ কিনিব আহিছোঁ তো ধুনীয়াকৈ চাই লওঁ আৰু গাইজ আজিৰ প্লেনটো ধুনীয়াকৈ কৈছোঁ আমি গেছটো বঢ়িয়াকৈ কিনি লওঁ আমাৰ মানে কি গেছ সেই কৰা হ'ব যিটো একবাৰ গেছ বুলি দাদা মানে এক মাহ চলি যাব আমাৰ গেছ লোৱা হ'ল এতিয়া যাব লাগে আমাৰ সেই প্লেচটো লৈ মানে কি আজি এনেকুৱা এটা প্লেচত যাম মানে সুন্দৰতকৈ সুন্দৰ আৰু চব মানে কম আৰু ডিটেইলিং ক'ত কেনেকৈ যাব লাগে আৰু বাকী সোনকালে যাওঁ আৰু এতিয়া আহিলোঁ দোকানত আৰু আমি দোকানত কেক গ'লো চেনি কেক গ'লো পাঁচটা চেনি কেইটা খাবি ধুনীয়াকৈ আমি চাহপাত লৈছোঁ মানে কি জানে নাই খাৱাৰ বজাৰ মানে কি আমাৰ দোকানতে হৈ যায় তো বঢ়িয়াকৈ বজাৰখিনি কৰি ল'লোঁ আৰু বাকী ব্ৰাদাৰ এক্সাম কেনেকুৱা হৈছে ছেকেণ্ড ডিভিজন ফাৰ্ষ্ট ডিভিজন নাংগে পাছ কৰিছে নাই পাছ কৰিছে গাইছ টেনশ্যন নাই যাত্ৰা আৰম্ভ হৈ গৈছে তো প্ৰথমতে আমি যাব লাগিব মদৰ কামদেৱ তাৰপিছত আমি ধুনীয়াকৈ কৈছোঁ কোম্পানী যাব লাগিব আকৌ পাই গ'লোঁ এম কে নহয় ইফালে চলো কিন্তু ক'বাই নালাগে এনকে গেলি হ'ল মানে বড়ো দিশে চাইড আৰু মানে এইফালে বৰমূল্য ফালে গেলি হ'ল পাই গ'লোঁ মান্দাকাটাৰ মানে মেইন ৰোড আৰু গাইজ আমি যোৱাবাৰ ভিডিঅ' দেখাব পাৰে আমি ইফালে গৈছিলোঁ আজি ইফালে নহয় আজি এবাৰ এবাৰ ইফালে ধুনীয়াকৈ এনেকৈ গৈছিলোঁ তো কিবা এটা চিন দি দিওঁ কি চিন দিওঁ চিন মানে এই গাইজ এই সৰু মন্দিৰটোতে এনেকৈ চিধা গেলি হ'ল আৰু বঢ়িয়াকৈ এই ভাঙা ঘৰ দ্বাৰা হ'ব এনেকৈ পূৰা চিধা গেলি হ'ল আৰু যদি আপোনালোকে আহে মানে ৰাস্তাত তামাম গৈ দেখা পাব মানে আহিলে মানে শ্ল'লি আহিলি হ'ল আৰু দূৰত আহিবা এনেকৈ নেকি হয় আৰু বাকী যাই আছোঁ বঢ়িয়াকৈ চলো চলিৰ পৰা খেলা খেলিছে কয় হা আৰু গাইছে এইফালে আমাৰ নদী এটা আছে নাম কি ভাই এইটো মান্দাকাটাৰ নদী বুলিয়ে কয় মান্দাকাটাৰ কিবা নদী আৰু ছাগাল কেনেকৈ ডাঙৰ মাৰে মানে সেইখিনি জেগাত আহিলে শ্ল' যাব মানে জোৰত নাযাব আৰু ৰখি দিছোঁ মানে কি আমাৰ শ্লাইচটো লোৱা হোৱা নাছিল চব বস্তু লৈছোঁ শ্লাইচ লোৱা নাই শ্লাইচ লৈছোঁ আৰু বলা চলো নাজাৰাটো দেখো মানে আপোনালোকে মানে তাৰ পৰা আহিলে এটা গলি দেখা পাব এই এনেকৈ গেলি হ'ল আৰু ইফালে তই সোমাই দিলি হ'ল মানে দোকানটোৰ পৰা মানে স্পীড ব্ৰেকাৰ আছে স্পীড ব্ৰেকাৰ এনেকৈ চিধা আহিলি হ'ল আৰু সোমাই যোৱা ৰাস্তা এটা আছে এনেকৈ ধুনীয়াকৈ আহিলি হ'ল আৰু এতিয়া মছজিদ এটা দেখা পাব মছজিদত এই চাইডে নাচব এই চাইডে গেলি হ'ল মানে সেই চাইডে নাচব মছজিদে এনেকৈ এই চাইডে গেলি হ'ল আৰু বঢ়িয়াকৈ চলো ইফালে এটা ব্ৰিজ পাব ব্ৰিজটো ইফালে চিবা নাকি চিধা নামাগে এনেকৈ গেলি হ'ল মানে হিডেন ক'ব গেলি মানে হিডেন প্লেচ আৰু মানে আহিলে পৰা লোকেশ্যন চাই আহিব লাগিব মানে কি এতিয়া ক'ব পাৰিলি এতিয়া ক'ব পাৰিলি মানে চাইডত কোনো এনেকৈ ভিডিঅ' বনাব পৰা নাই মই মানে ধুনীয়াকৈ লোকেশ্যন দি আছোঁ তো তাৰ কাৰণে একো বিচাৰে নাই আপোনালোকৰ মানে লাইক ছাবস্ক্ৰাইব কৰি দিলি হ'ল আৰু তো বঢ়িয়াকৈ ব্ৰিজটো ইপিনে লাগিলি হ'ল এনেকৈ চিধা আহিলি হ'ল ধুনীয়াকৈ চাই থাকিলি হ'ল পূৰা হেপ এই ইফালে এটা গলি দেখা পাব এইখিনি সোমাই দিলে হ'ল মানে খাতাৰনাক গলি আৰু তো ইফালে চিধা আহিব ইফালে এটা ৰাস্তা আছে এনেকৈ সোমাই দিলে হ'ল আৰু চলো এটা গলি পাব মানে এটা বোট দেখা পাব এনেকৈ গেলি হ'ল এই চাইডে কিবা লেখা পাব হাচিনা বেগম বুলি এনেকৈ আহিলেই হ'ল আপোনালোকে যদি দেৰিকৈ আহে তেতিয়াহ'লে এইটো চিঙা যাব পাৰে যদি পাৰিলে সোনকালে আহক আৰু এতিয়া আমি পাম আৰু অলপমান টাইম লাগিব আৰু বঢ়িয়াকৈ যাই আছোঁ জেগাটোত আহি বৰ নাপাব মানে ভাল জেগা আৰু ধুনীয়াকৈ চিধা যাই দেখিলে হ'ল একদম পূৰা আৰু বঢ়িয়াকৈ গলি দেখা পাব এই চাইডে নহয় যাব লাগিব এই চাইডে তো এইফালে মানে বেয়া ৰাস্তা আছে এইফালে পাকা ৰাস্তাৰে চিধাকৈ গেলি হ'ল মানে ভিডিঅ'টো পূৰা ভালকৈ চাব খালি কাটি চাব মানে বহুত গলি আছে মানে পাগলা আহিব আহি আমি পাগলা হৈ গৈছোঁ মানে আমি যিহেতু চিনি পাওঁ এই চাক সেই আমি তাকি লাগি যাম ন আমি তাকি লাগি যাম এই চাক পাহাৰ আমাৰ অহা কথা নাছিল মানে ই ক'লা যে গধূলি ৰ'দ দিব ধুনীয়াকৈ ৰ'দ চ'দ দি দিছে এতিয়া ভিউটো মজা লাগি আছে আৰু এই বতৰততো চাহ খোৱা বানতা হে না চাহ স্লাইচ আৰু গাইছ অলপ শ্ল' চলাব ৰাস্তা বহুত বেয়া কাৰণ বৰষুণ দিয়া আহিছে মানে ৰাস্তা অলপেই হৈ গৈছে তো আহিব প্লেচটো লাগিব গাইছ প্লেচটো পাৱা নাই কিন্তু চাই পেলাই ক'ব আৰু কি ধুনীয়া প্লেচ ইফালে আৰু এটা গলি আছে এনেকৈ গেলি হ'ল পথাৰত দেখি নাচব এনেকৈ গেলি হ'ল পূৰা আৰু মানে আপ আছে আপ যাব জলদি যা চলো এবাৰ আৰু এটা গলি আছে
মানে গাইজ কি ক'ব আৰু মানে মাথা ঘূৰি গৈছে যোৱা নাই এইফালে নাচবো এবাৰ এনেকে গেলি হ'ল এইফালে নাচবো গাইজ এই শিলকেইটা যে আছে শিলকেইটাৰ এইফালে যাব নালাগে এইফালে ধুনীয়াকৈ গেলি হ'ল আৰু মানে নীলা কালাৰৰ টিঙৰ সিফালে গেলি হ'ল আৰু ৰাস্তা অলপ বেয়া আছে গাইজ আমাৰ কেঁচা ৰাস্তা শেষ যে আমি পকা ৰাস্তা পাম আৰু পকা ৰাস্তা এইবাৰ চিধা নাংগে আমি যাব লাগিব এংকে ইটাৰ চিধা নাপাৰে গাৰে ইফালে মানে দোকানটোৰ সেই চাইডে নহয় এই চাইডে গেলি হ'ল আৰু ধুনীয়াকৈ চিধা একদম এই আকৌ এটা ৰাস্তা পাব এবাৰ মানে কি হ'ল পকা ৰাস্তা দি নাচবো মানে চিধা নাচবো এবাৰ গেলি হ'ল এই ৰাস্তা দি মানে এই ব্লকৰ ৰাস্তা এই এনেকুৱা ৰাস্তা দি গেলি হ'ল আৰু চিধা এনেকৈ ধুনীয়াকৈ গেলি হ'ল এইফালে এটা পুখুৰী এটা আছে পুখুৰী দি চিধাকৈ গেলি হ'ল এই চলি গিলা মানে মাতি থাকে জানা নাই ভিডিঅ' চিডিঅ' চাই মাতিবই নাপাব মানে কেমেৰা অন নাথাকে ভাবব কি লেভেল দিবৰ কাৰণে কৈ আছে আৰু কি ধুনীয়া নাজাৰা এই ভাই মানে যিমানে ভিডিঅ' বনাই আছোঁ যেইদিন বনাই আছোঁ সেইদিনে কি ধুনীয়া নাজাৰা পাই আছোঁ ন হয় ডাইৰেক্টলি হ'ল আৰু ধুনীয়াকৈ গাইজ ফাইনেলি পहुंच गया है কি ভিউ यार মজা ভিউ গাইজ মানে ক'ব পাৰিলি বাহিৰৰ চাৰি ভিতৰত এইটো বেষ্ট হ'ব ন ভিউটো চাক না কি মজা হে ৱাও চলো চলো গাইজ পগলাকেইটাক লগ পালোঁ আহি পালোঁ আৰু এই নাজাৰাটো চাক কি বঢ়িয়া এণ্ড বনোৱা হ'ব আমাৰ এতিয়া চাহ চলো পাৰিলি আমাৰ চাহ মানে হ'ব আৰু ইফালে আমাৰ পানী বহি দিছে তো ইফালে আমি 20 লিটাৰ বটল কিনি লৈছোঁ বঢ়িয়াকৈ এণ্ড বাকী ভাই প্লেচটো কেনে প্লেচটো একদম মানে সাংঘাতিক সূৰ্যটো গেল খালি অলপ সোনকালতে আহিলে আমি আৰু বঢ়িয়া বঢ়িয়া ভিউ মানে অলপ আমাৰ দেৰি হৈ গ'ল মানে আমাৰ সদায় মানে লেট হয় মানে পানী অলপ বেছিকৈ দিবি নেকি কাৰণ চলি বহুত বেছি আছে মানে কি ইফালে আমাৰ কণী বহাই দিছোঁ মানে কি আমাৰ আইটেম ক'ব গ'লে মানে শ্লাইচ আছে জেলি আছে আৰু কণী আছে এইটো কি খাই দিব পাৰা মইতো জিম কৰা চলি গ'লে আচলতে কেঁচা কণীটো খাই কিন্তু এইটো কলজাৰ কাৰণে ভাল মানে এইটো কলজাৰ আমাৰ মানে কণী হৈ গ'ল ইফালে আমি পানীটো পেলাই আছোঁ গৰম পানী আমাৰ কাণ চাই চাহ বনাব এইটো কি বস্তু কিন্তু পানীটো অলপ কম হ'ল নাই নাই গাখীৰ দিম পুৰা গাখীৰতে বনাব ঐ চাহত নিমখ দিয়ে চেনি দিয়ে নিমখটো শ্লাইড দিব লাগে চাহ দিব এবাৰ কি চাহপাত চেন্নাইৰ পৰা আনিছে চেন্নাইৰ পৰা ডাইৰেক্ট ট্ৰান্সফাৰ হৈছে আমাৰ ঘৰত লাগে আমাৰ আব্বাই লৈছে সেয়ে আৰু দোকানৰ পৰা কোনে গৈছে নিবে ই নাজানেই চাকে ক'ব লাগে অলপ কৈ দিয়ে চব পগলা দিছে আমাৰ কাণ চাই চেনি হৈ গৈছে চাহটো টেষ্টি হ'ব নে একদম ক'ব লাগিব খাই অঁ খাই পিনে কি ক'ব লাগে গাখীৰ দি আছে ডাঙৰ কথা এইখিনি গাখীৰ এতিয়া ৰচি এতিয়াতো ঘৰত লৈ যাব নোৱাৰা এইখিনি মই খাই আছোঁ হয় নে নহয় কণী খালা কেঁচা গাখীৰ খালা কেঁচা গাখীৰ হা মোৰ কি যে মানে সৰুটো মাকৰ খাই খাওঁ নে কি ইয়াতে হা আমাৰ চাহো হৈ গ'ল আৰু এইফালে ধুনীয়াকৈ আমি বহি লৈছোঁ যিহেতু আমাৰ বহা জেগা নাই আমি গাঁৱলীয়া মানুহ এনেকৈ বহোঁ আৰু ধুনীয়াকৈ আমাৰ চাই দি এনেকুৱা বহাৰ হেৰি আৰু এইটো আমাৰ জাষ্ট আজি টেষ্টিং আছিল আমি মানে গেছটো যিহেতু কিনি আছি আজি গেছ টেষ্ট কৰি চাব দিছি মোবাইলটো ধৰচোন ভাই অলপ চেনি লাগব নেকি অলপ চেনি লাগব গাইছ নহ'লে মই ডিমে এৰি আছোঁ কি কৰিম আৰু গাইছ এনেকৈ এৰাব লাগিব মানুহটোক মানে কি আনে নো ই একো নাই এইগিলা চলি থাকে আৰু এইখিনি বয়সতে এনজয় কৰাত বয়স হয় নে নহয় নিমখ আনছে না নিমখ আছে নিমখ আনছোঁ এইটো মই আমাৰ পনীৰ ৰেডি ইফালে শ্লাইচ আছে ধুনীয়াকৈ শ্লাইচটো পুৰাচোন জেলিৰ লগত মিলাও তুমি বঢ়িয়াকৈ শ্লাইচ বহুত আছে তাক কণী দিম তাৰপৰা অলপমান লহ এটা কণী গোটেই খাই দিছোঁ মই তোমাৰ খাবা হা দহাই দিওঁ নেকি আৰু কি হ'ব আমাৰ মানে কমি কণী কেইটা আছে মানে 5টা আনিছিলোঁ আনাতে এটাতো ভাঙিলে জানা চাহটো নাথাকে চাহ দিয়েই নাই চুৰিও নাকি এৰি ভাঙো চাহ ৰেডি আৰু তুমি ক্লিপ লৈ আছোঁ আকৌ ক্লিপ ল'বা তুমি আকৌ শ্লাইচখিনি মিলোৱা শ্লাইচটো কি মিলাম জেলি একদম পুৰা ধুনীয়াকৈ ৰেডি আছে তুমি মিলাই পেলাই খাব লাগে চামুচ চামুচ দিছে নেকি শ্লাইচটো নাই নাই মই চামুচ বনাই লৈছোঁ এই চামুচ গাইছ চামুচ শ্লাইচ ৰেডি ধুনীয়াকৈ খাই আছোঁ ই বনাই দি আছোঁ আমি খাই আছোঁ মজা চাহ খাওঁ বঢ়িয়াকৈ কম চলি থাকিলে কি মজা লাগে হয় চাহটো মানে কৈছে খালোঁ বোলো মজা হৈছে সঁচা মই জানোতো মই এটা বহুত ডাঙৰ চেফ মই বহুত ডাঙৰ চেফ ভাল হ'ব বুলি কৈছিল কিন্তু একচুৱেলি ভাল হোৱা নাই মজা আছিল
মইতো ইণ্ডোনেছিয়াত শিকিছিলোঁ আমি ভিউ নজৰ লৈ খাই আছোঁ একদম পুৰা বঢ়িয়াকৈ আৰু বাকী গাইজ এইটোৱে বেছিলি ভিডিঅ' যদি চবৰে ভিডিঅ'টো চাই ভাল লাগছে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আকৌ আমি ধুনীয়াকৈ আৰু এটা প্লেচত যাই আছোঁ তো আজিতো মানে আজি অলপ লোকেশ্যনটো বহুত এৰা আছিল মানে এই একবাৰ ইফালে তো একো নাই আহি যাব এণ্ড বাকী আজি কাৰণে বাই 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 জয় আকৌ কালি ব্লগ আহিছে বাই